নমস্কাৰ, মই পল্লৱীয়ে পুনৰবাৰ আদৰণি জনাইছোঁ ইউটিউব চেনেল গাঁৱৰ সোৱাদলৈ। আৰু মই আপোনালোকক আজি দেখাবলৈ লৈ আহিছোঁ মই নিজে হাতেৰে কৰা মেখেলা চাদৰ আৰু কেনেকৈনো কৰিছিলোঁ চাওঁগে বলক। মই কৰা ফুলৰ মেখেলাখন হৈছে এইখন। ইয়াতে ক'লা আৰু বগা ফুল কৰিছিলোঁ। মেখেলাখনৰ কালাৰটো ভাটৌ কালাৰ হয় আৰু ইয়াতে এইটো ব্লাউজৰ পিচ হয়। এইটো ফুলটো থাকিব হাতত আৰু এইটো পিঠিৰ চাইডটো। আৰু এখন মেখেলা চাদৰ হয়। যিহেতু বন্ধৰ দিন গুলি নাছিলে সেইটো কাৰণে নীলা আৰু লগতে এইটো এটা মণি লগাই দিছোঁ তেনেধৰণে। তাৰপিছতে ইয়াতে লগাইছিলোঁ দহি মই নীলা, যিহেতু নীলা কালাৰৰ চিয়াহী নীলাৰ ফুল আছে সেইটো কাৰণে এইটো দহি লগাই দিছিলোঁ। এইটো মুগা কালাৰৰ। কেনেকুৱা লাগিলে ভিডিঅ'টো চাই জনাব আৰু লাইক কৰিব, যদিহে ভাল লাগে শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। আৰু এই দুটা গুলি মই ব্যৱহাৰ কৰিছিলোঁ চিলাই কৰিবৰ কাৰণে। এইটো শেষ হ'ল বাৰু, দেখাবলৈ নোৱাৰিলোঁ আপোনালোকক। এয়াই আছিল আপোনালোকক আজি দেখাবলগীয়া, আৰু পুনৰ আকৌ এটা ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিম। তেতিয়াহ'লে আজিলৈ বিদায় ল'লোঁ। নমস্কাৰ।